দি পুৰা পানী লৈছোঁ, এইবিলাক পুৰা ডেক্সি মানে কেৰাহী চেৰাহী চব লৈ লৈছোঁ আৰু গাড়ীত বস্তু আছে, আলু পিঁয়াজ চব আছে। আৰু আমাৰ লগত এইজন গৈ আছে পুৰা পাইলট, পুৰা এইফালে পুৰা হেৰি চেৰি লৈ লৈছে বহিবৰ কাৰণে। আৰু এইজন গৈছে আৰু ৰাস্তাত আৰু এজন আছে খৰি চৰি ল'ব। আৰু এইখন মোৰ স্কুটি, এইখন তাৰ বাইক হয়। মই ৰখি গ'লোঁ, কাৰণ হ'ল আমাৰ মানে ব্লুটুথ চিষ্টেম বক্সৰ আনিব গৈছে, কাৰণ গান অবিহনেতো এটা পিকনিক মানে সম্ভৱ নহয়, মানে ভাল নালাগে। সেইকাৰণে এটা বক্স লৈছোঁ, বক্সটো আনিব গৈছে। যিয়ে নহওক ইমান ডাঙৰকৈ আমি আয়োজন কৰা নাই, হ'লেও সৰু চাই বক্স এটা লৈছোঁ। আৰু এতিয়া আমি আছোঁ লংকা মানে ৰেল গেট 2 নম্বৰ ৰেল গেটৰ ওচৰত। ৰাস্তাটো বহুত বেয়া, কাৰণ এইফালে ব্ৰিজ বনাই আছে। বাইপাছ আৰু ধৰা ইয়াৰ পৰা লাগিব আৰু 15-20 মিনিট আকাশীগংগা যাবৰ কাৰণে। আৰু এতিয়া এইফালে আগফালে যোৱা কি মজা ভিউ আছে। আৰু আমাৰ লগত আছে আমাৰ এইবিলাক মানে সদস্যবিলাক, আৰু এয়া দুটা গৈ আছে, কি কওঁ আৰু মজা লাগিছে। ফাৰ্ষ্ট টাইম এনেকৈ গৈ আছে ফুৰিবৰ কাৰণে। আৰু আগফালে চোৱা মানে কিমান ধুনীয়া নেচাৰেল পাহাৰৰ বিউটি আহি আছে। নাজানো কেমেৰাত কিমানখিনি ফ'কাছ আহিছে নে নাই। ফ্ৰেণ্ডছ আগফালেদি যায় নগাঁও, আৰু এই চাইডেদি যায় দবকা মাৰ্কেটলৈ, আৰু এইফালে যায় আকাশীগংগা, ডিফু, ডিমাপুৰ, তোমাৰ বহুত গোলাঘাট চোলাঘাট এইফালে যাব পাৰে, কিন্তু অলপ দূৰ হ'ব। আৰু পিছফালে যায় হোজাই, লংকা যায়। বোলে আমি ৰাস্তাত যিমানখিনি মানে দেখাব পাৰোঁ তো দেখাই যাম তোমালোকক। তো ফ্ৰেণ্ডছ আগফালে ভিউবিলাক চোৱা, পুৰা জংঘলে জংঘলে আমি গৈ আছোঁ। ফ্ৰেণ্ডছ আহি পাই গ'লোহি আমি কাৰ্বি আংলং, মানে সোমাই গৈছোঁ। তো এইখিনি আমি আৰু অকণমান দূৰ আছে, ইয়াৰ পৰা 10 কিলোমিটাৰ বা 15 কিলোমিটাৰ আছে, তেতিয়া আকাশগংগা গৈ পামগৈ। আৰু বৰ্তমান আমি চেগুন বাগানৰ মাজে মাজে খোজকাঢ়ি মানে অলপ ফটো চটো উঠিছোঁ, থাম্বনেইলৰ কাৰণে ফটো দুখনমান উঠিছোঁ। আৰু তো ফ্ৰেণ্ডছ আকাশীগংগা আহি পাই গ'লোহি, এইখন মেইন গেট। আৰু অকণমান ভিতৰলৈ গ'লে পাই যাম মেইন ঝৰ্ণা চৰ্ণা, আৰু আমি তাতে গৈ খামগৈ। তো ফ্ৰেণ্ডছ মুতিলৈ জীৱন, এয়া মুতি আছে আমাৰ লগৰটোৱে। আৰু এইফালে আমি ক'ত গ'লোঁ, মুতিলৈ জীৱন পূৰা মুতি আছে। যে মন্দিৰ চোৱা মানে আকাশীগংগা মন্দিৰ, আৰু ভিউবিলাক চোৱা কিমান মজা ভিউ, আৰু গছ গছনি পূৰা মানে ভৰা, আৰু এইবিলাক মন্দিৰবিলাক। আৰু মানে কি ক'ম, একদম পূৰা আল্টিমেট জেগা লাগিছে মোৰ আজিতো, আৰু মজা লাগিছে। মানে এইবিলাক চব গছত বান্দৰ আছে, ইমান কথা চথা নকওঁ। এই মন্দিৰৰ কাষে কাষেদি যাম, এইফালে জোতা চেণ্ডেল খুলিব গৈছোঁ, তো আমি এইফালে নাযাওঁ, এইফালেদি যাম। এইফালে এনেকৈ গৈ মেইন মন্দিৰটো হৈছে এইটো। আৰু এইফালে চোৱা এই মানে পানী পৰি আছে, ঝৰ্ণা হয়, মানে কি ক'ম, একদম পূৰা মজা লাগিছে। আৰু এতিয়া আমি অলপ মানে ফটো আমি গৈ পাওঁ, আৰু এইটো ৰাস্তাতে ওপৰলৈ পূৰা উঠি যায়। আৰু এইফালে চোৱা শিলগুটি চিলগুটি, মানে আমি যোৱা কথা আছিলে পানীমূৰ, কিন্তু পানীমূৰ নগ'লোঁ, কাৰণ বহুত দূৰ আৰু আমাৰ তাত ইমান টকা পইচা নাছিলে। তো সেইকাৰণে পানীমূৰ নগ'লোঁ, তো আহিলোঁ আকাশীগংগাৰ কাৰণে আহিলোঁ। তো এতিয়া শিলগুটিৰ ওপৰে উঠি আছোঁ মই, এইটো মেইন ঝৰ্ণাটো। আৰু এতিয়া ইমান পানী নাই, আগতে বহুত পানী চানী আছিলে, এতিয়া ইমান নাই। আৰু এয়া মেইন পাহাৰ চাহাৰ, কিমান ধুনীয়া নেচাৰেল বিউটি মানে। আৰু এইফালে পৰা মন্দিৰ চন্দিৰ চব আছে, পানী পৰি আছে। আমাৰ ছাল লামোতে কিমান নটিঙি কৰিব চাবা, আহিছ বয়তে মৰিছে। আহিছে এখাত নামিব নোৱাৰে, উঠিব নোৱাৰে। মই উঠাইছোঁ, মই নিজে ধৰি নামিছে বাৰু নিজে, তাকেই ভাবিছোঁ। আৰু মইতো এবাৰ পৰিছিলোঁ, কি ক'ম বেলেগৰ কথা। A few minutes later.
2 hours later. A few moments later. তো ফ্ৰেণ্ডছ মাংস অলপ বনাই হ'ল মানে অলপ টেষ্ট কৰি চাইছোঁ নিমখ হালধি বা কিবা কিবি কেনেকুৱা মিলিছে কি মিলা নাই চাওঁ চব মানে বুকৰবিলাক খাবৰ কাৰণে বহি গৈছে ময়ো এক্সাম্পল ময়ো মানে আৰু কি ক'ম এতিয়া বেগ কেমেৰা দেখাই দিছোঁ ময়ো মানে বুকৰ লিষ্টতে আছোঁ চবে খাবৰ কাৰণে এইটো মাজত আছে 5 minutes later. খোৱা মেইন পুৰা খাই আছে উদয় পুৰা একদম মাংস লৈ আছে ভাই মাংস কেইবাৰ লৈ আগতে চবৰ আগত মাৰিখিনি গুচি গ'ল আমিতো শ্ল' খাই চোৱা আমাক খাব দিয়া নাই চোৱা দুটা প্লেট থাকি গ'ল সিহঁতে পুৰা অকলে মাংস আধা খাই পেলাই কয় বোলে ফাৰ্ষ্টত আমি খাই লওঁ পিছত তহঁতক বাঢ়ি কৰি দিম হা আমি এতিয়ালৈকে খোৱাই নাই পুৰা বুকত মৰি আছোঁ সিহঁতে খাই লৈছে ফ্ৰেণ্ড ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবাৰৰ অল বটনটো ক্লিক কৰিবা